ও মুন্না আজি ইমান দেৰিকে হ'ল আজি ইলেকশ্যনৰ প্ৰচেছন আছিল কিমান গাড়ী চাই ফেলে ৰখাওঁতে দেৰি হৈ গেল ইলেকশ্যনৰ প্ৰচেছনটো বাদ দি ছাৰে যি ইলেকশ্যনৰ বিষয়ে ৰচনা লিখি আনছে কিতাপত বিচাৰি ইলেকশ্যনৰ ৰচনা নাপালোৱে পিছত যাই বিহুৰ ৰচনাখন চাই কিবা অলপমান লিখি আনছো দে হ'ব দে কিবাকে পালাটো খেদাব পাৰিলি হ'ল বেল বাচ্ছি ভিতরে যাও মর্নিং স্যার গুড মর্নিং বহা তোমালোকে স্যার কালি লিখবা দিয়া ৰচনাখন চাব লাগে তোমালোকক মই এটা এটাকে পঢ়িব দিম ৰবা আহিল মহাত্মা গান্ধী আজি ক্লাছ শেষ হোৱাৰ পিছত আক্তাবোৰ কুবে লম মুন্না তুমি ৰচনাখন লিখি আনছা নে নাই আনছো স্যার ঠিক আছে তুমি আগত উঠি এই ৰচনাখন পঢ়াচোন কি লেকচাৰ চাও মই ৰচনা বিষয় ইলেকশ্যন আৰম্ভণি ইলেকশ্যন হল আমাৰ দেশৰ তথা ৰাজ্যৰ সকলো ধৰ্মীয় মানুহে পালন কৰা এটি প্ৰধান উৎসৱ ইয়াক সাধাৰণতে প্ৰতি 5 বছৰৰ মূৰে এমাহ ধৰি পালন কৰা হয় প্ৰকাৰ ইলেকশ্যন সাধাৰণতে 3 প্ৰকাৰৰ পঞ্চায়ত ইলেকশ্যন বিধানসভা ইলেকশ্যন আৰু লোকসভা ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন সাধাৰণতে গাঁওসমূহত হয় আৰু এই ইলেকশ্যনত জয় হোৱাসকল গাঁৱৰ ৰজা ৰাণী যেন অনুভৱ কৰে এই ইলেকশ্যনৰ প্ৰাৰ্থীসকলে সাধাৰণতে পাইখানা বৃদ্ধ পেঞ্চন বিধৱাৰ ঘৰ আৰু জব কাৰ্ডৰ কাম দিম বুলি ভোট বিচাৰে আৰু শুনামতে জয় হোৱাৰ পিছত কোনোবাই কাৰোবাৰ পাইখানা খাই দিয়ে এই ইলেকশ্যনত সাধাৰণতে চৰকাৰৰ জন্ম নিয়ন্ত্ৰণ নীতি নমনাসকলে জয় হোৱাৰ বেছি চান্স পায় পঞ্চায়ত ইলেকশ্যনত জয় হোৱা কিছুমানে অতি কম দিনৰ ভিতৰত ধনী হয় আৰু কিছুমানে ওচৰ চুবুৰীয়াৰ লগত গোটেই জীৱনৰ কাৰণে শত্ৰুতা পুহি লয় বিধানসভা ইলেকশ্যনক দেশৰ প্ৰধান উৎসৱ বুলি ধৰিব পাৰি চলটো যদিও মহা ফালতু কিন্তু তাৰ কথা গেলা সঁচা দেচোন আৰু কিমান আগবাঢ়ি চাওঁ বিধানসভা ইলেকশ্যন মাহদিন ধৰি ধুমধামেৰে পালন কৰা হয় এই ইলেকশ্যনত জয় হ'বলৈ পাৰ্টীসমূহে কিমান যে মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দিয়ে তাকে শুনি আল্লাহ ভগৱানৰ ওপৰৰ পৰা কিজানি লাজ পায় সেয়ে এই উৎসৱক মিছা প্ৰতিশ্ৰুতিৰ উৎসৱ বুলিও ক'ব পাৰি ইয়াত জয় হোৱাসকলৰ হাত পুৰুষে বহি খাব পৰাকৈ ধন উপাৰ্জন কৰে আৰু হাৰাসকলে পূৰ্বপুৰুষে এৰি যোৱা সা সম্পত্তি বিক্ৰী কৰি থাকে এই ইলেকশ্যনত যিসকলে দলৰ পৰা দলীয় টিকট নাপায় তেওঁলোকে নিৰ্দলীয় হিচাপে ইলেকশ্যনত অংশগ্ৰহণ কৰে নহলে চিপ্ৰাং নামৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি নিজৰ নাক কাটি হলেও সতিনীৰ যাত্ৰা ভংগ কৰিবৰ কাৰণে চেষ্টা কৰে আৰু তৃতীয়তে লোকসভা ইলেকশ্যনক নামত যদিও ডাঙৰ বুলি কোৱা হয় কিন্তু জনসাধাৰণে ইয়াক ভালদৰে উপভোগ কৰিব নোৱাৰে ইয়াত সাধাৰণতে ডাঙৰ নেতা পালে নেতাৰহে লাভ হয় এই ইলেকশ্যনত জয় হোৱা কিছুমান প্ৰাৰ্থীক সমষ্টিৰ ৰাইজে অকল টিভি আৰু মোবাইলতহে দেখা পায় ইলেকশ্যনৰ আগতে নেতাসকলে ৰাইজক যিমান গুৰুত্ব দিয়ে কিন্তু ৰিজাল্টৰ পিছত ৰাইজ গুৰুত্বহীন হৈ পৰে ইলেকশ্যনৰ উপকাৰ ইলেকশ্যনৰ দিনকেইটাত ডেকা ল'ৰা তথা নিবনুৱাসকলে ফ্ৰীতে খানা আৰু বাইকৰ তেল পায় জয়ী হোৱা প্ৰাৰ্থীসকলৰ বংশ পৰিয়াল আত্মীয় স্বজনে চাকৰি ঠিকা ঠুকুলি পায় কিছুমান জয়ী হোৱা প্ৰাৰ্থী অইন দলত বিক্ৰী হৈ কোটিপতি হৈ যায় আৰু ইয়াকে ঘোঁৰা বিক্ৰী হোৱা বুলি কোৱা হয় সামৰণি শেষত এটা কথা কওঁ যে হাতৰ আঙুলি যেনেকৈ সমান নহয় ঠিক তেনেদৰে সকলো নেতাও বেয়া নহয় গতিকে ভোট যিহেতু আমাৰ সাংবিধানিক অধিকাৰ তাক আমি সাব্যস্ত কৰিব লাগে আৰু সৎ আৰু নিকা প্ৰাৰ্থীক ভোট দি আমি এখন নিকা চৰকাৰ গঠন কৰিব লাগে মুন্না ইউ আৰ গ্ৰেট যদিও কথাখিনি ধেমালি চলেৰি কোৱা গৈছি কিন্তু গোটেই কথাখিনি সঁচা ঠিক আছে তুমি বহা